বস নাখাও মই নাখাও আজি পৰা নাখাও মই দুটাকে খাব নিদাও এক মিনিট আজি ড্ৰাগছৰ সাপ্লাই কথা আছিল নহয় আহিছে না নাই এতিয়ালৈকে আহিব নাই বস এক মিনিট তহঁতক মই এটা তহঁতৰ কোনোবা এজনক মই মোৰ ভণ্টিৰ লগত থাকিবলৈ কৈছিলো নে বস আসলো কালি ক্লিন আসলো আজি নাই আজিতো কি হ'ব হ্যাঁ বস আজি মই যাম ইতে যাম মই ইতে যাম নহয় জলদি যা নাজাও নেকি তাতে যা নাজাও নেকি তাতে জলদি যা যা ভাত খাই ভাত খাই তোৰ পেটত কি কম ধৰে নেকি যা জলদি যা ভৰি ধৰিব নালাগে জলদি যা আৰু তুমি ইয়াত থাকা আহিলে বস জাগাত থৈ দিছো বঢ়িয়া পিছে কি ক'লে গ'লো আহি আছে চাগে বস আপোনাৰ ভণ্টিৰ এটা লাইন মাৰি আছে মই নিশ্চয়কৈ দেখা পাইছো সঁচানে সঁচাই কোন ল'ৰা এইটো নাজনো বস চিন নাপাওঁ মই ইনভেষ্টিগেশ্যন চলি আছে বৰ্তমান কিবা এটা হ'ব মই আপোনাক আজি ৰাতিৰ ভিতৰত দি আছো চব যদি নাপাওঁ তোৰ কিন্তু পাই যাব পাম আপোনাৰ বছে পাব হয়নে পাব বতক তুমি মোক বিশ্বাস নকৰে আজি 20 বছৰে সাদা খাই আপোনাৰ লগত আছো আপুনি কল সাদা বস আৰু সাদা নহয় বস মোৰ ভোক লাগছিল বস খাও যাওক বস তিৰসাক এই তই ইয়াত কি কৰি আছ বল এই মাত্ৰ ঘৰ বল এই চাই লম তো বস বইটা কিটা মই তোমাক লগ কৰিব নোৱাৰিম দাদাই ঘৰৰ পৰা ওলাব নিদিয়ে এয়াই হয়তো আমাৰ লাষ্ট দেখা দেখি আপোনাৰ ভণ্টিক আজি লগ ধৰিব গৈছে সেইদিনা মই তাইৰ সন্মুখৰ পৰাই মোৰ ভণ্টিক টানি লৈ আহিলো তাত তথাপিও তাক এতিয়া কি কৰা যায় বস মাৰি পেলাও নেকি চেছ কৰি দিও নালাগে এতিয়া তাক চেছ কৰিবলৈ হোৱা নাই নহয় বস চেছ কৰি দিম তাক কি আপোনাৰ ভণ্টিক কিয় নেৰে তাক চেছ কৰি দিবই লাগিব এটা কাম কৰ প্ৰথম তাক এটা সকিয়নি দি দে ঠিক আছে বস যা এতিয়াই যাম তই যা আৰু তই ইয়াত থাক তই আজি বোলে আৰু ভণ্টিক লগ কৰিছ বছৰ বছৰ ভণ্টিক আৰু কিয় লগ কৰিছ তই আৰু তই তোমাৰ বন্ধু আছিলি কোনে কৈছে তোৰ বন্ধু বুলি মই ইমান দিন মোৰ লগত কি খেল খেলি আছিলি তই মই সিহঁতৰ ফালে আছো এইবিলাক বাদ দে আজিৰ পৰা যদি বছৰ ভণ্টিক লগ কৰ তোৰ কথা বেয়া আছে ঐ বল আৰু এইবাৰ নেক্সট টাইম তই গাদ্দাৰি কৰি মোৰ লগত তই গাদ্দাৰি কৰিলি বস তাৰ উৎপাত বেছি হৈ গৈছে কাৰ আপোনাৰ মোৰ উৎপাত বেছি হৈছে এই আপোনাৰ নহয় বস আপোনাৰ ভণ্টিক যাৰ লগত লাইন মাৰি আছে তাকে কওঁ তাক মাৰি পেলাম পিছে তাৰ নামটো গম পালি নে নাই তাৰ নামটো এতিয়ালৈকে জনা নাই তাক মাৰি পেলাম বস কি মুৰা কৰিব হাতত দম দি কিবা গৈছিলি নহয় বস নামটো সুধিব পৰা নাই তই একবাৰ মোৰ তাত এটা ধুনীয়া প্লেন আছে নহয় বস ইয়াৰ লগত মই খেদি দিম তাক আৰু দুয়ো কথা পাতিব বঢ়িয়া ই তাৰ ফ্ৰেণ্ড বুলি ক'ব যি ভাল ফ্ৰেণ্ড হ'ম আজিৰ পৰা আমি আমাৰ লগ বাদ দিয়া বুলি ক'ব কৈ পেলাই তাক লৈ আহিব অঁ বস খানি
আনি আনি আমি কি কৰিম আৰু সেটেল সদায় এটা কামত লাগি থাকিব পাৰি নেকি বছ এইটো কাম তহঁতৰ যেনেকৈ চেটেল কৰা কৰ মোৰ বহুত মূৰা গৰমতি আছে ঠিক আছে বছ জলদি কৰ যা ঠিক আছে যা 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 আহিছোঁ বছ দে জলদি যা সোনকালে আহিবি তাক লৈ ঐ তই কিয় আহিলি ইয়াতে আৰু মই সিহঁতৰ লগে আহিবি ব'ল ঘূৰি হ'ব যাওঁছে তই নাই মই সঁচাই বিশ্বাস কৰ তই মোৰ একবাৰ গাজাৰি কৰিছে মোৰ লগত কৰা নকৰো কৈছো নে যাওঁছে তো বিশ্বাস নকৰ ক'ত যাবি বছ আহিছে আনি দিলো বছ ইয়াক বঢ়িয়া কি আনিলি আনি দিলো তো দেখা ইয়াতে কৰি বসি কৰিব লাগে বঢ়িয়া বছ তোমার মলো মজা, মজা এতিয়া তোৰ কি বছ বাকি আপুনি কৰক যি কৰে তোক কিমান দিন ক'লো তাইক এৰি দি সেইদিনা তোৰ সন্মুখৰ পৰা তাইক টানি লৈ আহিলোঁ হা তোৰ লাজ নালাগিল বছত কি বুলি আৰু যি সেইদিনা তোৰ লগত তাইৰ কথা পতা মই গম নাপাওঁ হা তই কি বুলি ভাবিছ বে মোক হা মই ইমানো তাই মামুলি বস্তু নহয় অ' বুজিছা এতিয়া ইয়াক কি কৰা যায় তোমালোকে বছ কোৱা মাৰি পেলাও বছ মাৰি নিয়া এই মাৰ ইয়াক মাৰ ইয়াক নয়ন যাতে এই দুনিয়াত নাই মই থাকি কি কৰিম ময়ো মৰি যোৱাই ভাল ভণ্টি তই এবাৰ কি কৰিলি তই এবাৰ কি কৰিলি অ' তই সেই ল'ৰাটোৰ কাৰণে তই নিজে মৰি গলি মই তোৰ কাৰণে এই পৃথিৱীত জীয়াই আছিলো মই এতিয়া এই পৃথিৱীত জীয়াই থাকি কি কৰিম মই মৰি যোৱাই ভাল বন্ধু বান্ধৱীসকল আপোনালোকে কোনোদিনেও প্ৰেমত বাধা নিদিব কাৰণ প্ৰেমত বাধা দিলে এনেকুৱাই পৰিস্থিতি হয় আপোনালোকক এইখিনি কথা কোৱাৰ বাবে বহুতে চাগে আমাক বেয়াও পাইছে বেয়া যাতে নাপায় কাৰণ এইটো এটা ভিডিঅ' সেই ভিডিঅ'টো সকলোৱে চাই লৈ যাতে ছাবস্ক্ৰাইব কৰে কমেণ্ট কৰিব কেনেকুৱা লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে তে বাই জয় বাই অসম